তো হাই হেল্ল' ফ্ৰেণ্ডছ, তো আমি সকলোৱে গৈ আছোঁ ডিস্কো টিমে লগত আছে গোটেইবিলাকে। তো আমি গৈ আছোঁ বৰ্তমান আজৰি ষ্টেচন পাৰ হ'লোঁ আৰু এতিয়া প্ৰায় সিন্দিখৰ পাইছোঁহি আৰু। তো বলক ভিডিঅ'টো শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ। তো হেল্ল' বন্ধুসকল, আমি বৰ্তমান পালোহি আমলিঘাট বজাৰ। ইয়াৰ আগত আমি যেতিয়া আপোনালোকক সীতা জখলা দেখুৱাবলৈ আহিছিলোঁ তেতিয়া দেখিছিলে আপোনালোকে আমলিঘাট বজাৰখিনি। তো বৰ্তমান আৰু এইখিনি ভিউখিনিকে চাওক আৰু। আপোনালোকে দেখিব পাইছে সীতা জখলা পিকনিক প্লেচ, চাওক গোটেই পানী পানী ভৰ্তি। আৰু ইফালে সীতা জখলা মন্দিৰ আছে, ইয়াত বিবাহ ভ্ৰমণ সীতা জখলা মন্দিৰ চাওক। তো ইফালে পানী, ইফালে মন্দিৰ। তো বন্ধুসকল, আমি বৰ্তমান গৈ আছোঁ গোপাল কৃষ্ণ চাহ বাগিচালৈ। আপোনালোকে আমাৰ লগত গৈ থাকক। তো আপোনালোকে চাওক কি ধুনীয়া নাজাৰা, চাওক নাজাৰা। অ' মাই গড, এনেকুৱা ধুনীয়া, ৱাও। তো আমাৰ ৰাইডাৰকেইটা গৈ আছে আৰু দুটা ৰাইডাৰ পাছত আহি আছে। এয়া আপোনালোকে দেখিছে, এয়া ৰাইডাৰ দুটা আহি আছে। মজা মজা, বাহ কি ধুনীয়া প্লেচ। অ' মাই গড, প্লেচটো চাওক এবাৰ, কিমান ধুনীয়া লাগিছে চাওক। বিষ্ণুটো প্ৰথম নাহো নাহো কৰি আছিলে, এতিয়া কেনেকুৱা পাইছে সুধো ৰ'ব। অ' বিষ্ণু, তইতো নাহো নাহো কৈ আছিলি, এতিয়া কেনেকুৱা লাগিছে আহি? ভাল লাগিছে ন? এই ভাল লাগিবই লাগিব, কাৰণ জেগাখিনি কেনেকুৱা আকৌ, কিমান ধুনীয়া লাগিছে চাওকচোন আপোনালোকে। ভাল লাগিবই লাগিব, ভাল নালাগিলে লাগিব কি। কাম কৰি থাকোঁ কাৰণেতো আমি ডিস্কো টিম। তো আপোনালোকে চাই থাকক আমাৰ ভিডিঅ'। তো বাগানৰ পিছফালৰ পৰা এণ্ট্ৰি মাৰি দিলোঁ আৰু জিতেনৰ লগত। ন জিতেন, ক'ত লৈ আহিছ তইহে জানো আৰু। তো মানে চোৰৰ নিচিনা পাছফালৰ পৰা এণ্ট্ৰিটো মাৰিছোঁ আৰু। তো আগত কি হয় কি দেখে আপোনালোকে চাওক। আৰু ইফালে নাজাৰা চাওক এনেকুৱা। তো পাত বেছি অহা নাই মানে, সেইকাৰণে ইমান ভাল দেখা নাই, কিন্তু পাত আহিলে মানে বিৰাট ধুনীয়া দেখে। কিন্তু তথাপি আকাশখনৰ লগত মানে এইখিনিহঁত কম দেখা নাই। তো গোটেই ডিস্কো টিম আহি আছে আমাৰ এয়া ডিস্কো টিম। এইটো কি টিম? ডিস্কো টিম। তো আহি আহি আমি উলুমা দলং পালোহি, একদম ওলমি আছে গোটেইখন। কোনটো? তো বৰ্তমান আমি চবেই আছো উলুমা দলঙত উঠি। কেনেকুৱা লাগিছে? তো গোটেই পাল চাওক, কেনেকুৱা লাগিছে? বঢ়িয়া। তো এয়া নদীখন আছে, এখন কি কিলিং নদী। কিলিং নদীৰ ওপৰত আছে এখন উলুমা দলং, আৰু এখন আছে পকা দলং, এখন সেই ওপৰত আছে, আগত আৰু ওপৰত নহয়। মিউজিক। তো আমি তালৈকে যাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো ইফালে মিলটোৰ পাছফালটো এয়া আপোনালোকে দেখিছে, আৰু ইফালে একদম ঠাইখিনি চাওক না, কি ধুনীয়া। এইবিলাক চাব আহিব লাগে। তো এইবিলাক ঠাই চাওক আপোনালোকে। অ' মাই গড, ইয়াতকৈ আৰু লাগে নে কিবা? হে, কেনেকুৱা লাগিছে? তো আহি পালোহি আমি নতুন দলং।
ডাঙৰ দলং যিখনত মানে সবচে বেষ্ট ভিউ আহে আৰু আপোনালোকে ফটোবোৰ ভাল ভাল দেখিব পাব আৰু তাতে সেইবোৰ ফটো আমি পোষ্ট কৰিম ফেচবুক হওক হোৱাটছআপ হওক বা ইনষ্টাত হওক আপোনালোকে লাইক কৰিব और अभी तो रुको क्लाइमैक्स अभी बाकी মানে কি হ'ল তেতিয়া পৰাটো বকি বকি আহি আছো মানে কি ইমানটো ভাল বস্তু দেখুৱাব পৰা নাই যিটো বস্তুৰ কাৰণে মানে প্ৰায় মানুহ আহে ইয়াত যিটো বস্তুৰ কাৰণে প্ৰায় মানুহ আহে ফটো চটো উঠিব আহে তো সেইটো বস্তুটো চাওকে अभी मजा आएगा ना भिड़ो 1 2 3 চাওক এইখন দলং তো আপোনালোকে ভালকে চাই লওক দেখিলে আপোনালোকে আমি গোটেই সভা আহিছোঁ এই সভা ফটো চটো উঠি ল'লোঁ এতিয়া বৰ্তমান আৰু ইফালে চাওক এয়া আছে বহুতো তো পানী খাব নাপায় ডিঙি শুকাই গৈছে গোটেই পালৰে এতিয়া বৰ্তমান কুঁৱাৰ পৰা পানী উঠাইছোঁ চাওক এয়া ইমান অকণমান চব মানে পিয়াহত থাকিব পৰা নাইতো চাওক এয়া ৰবৰ গছ ৰবৰ বাগান এইখন গোটেই ৰবৰৰ গছ ইয়াত মানে কি কৰে গছডাল আধাতে কোনোবা এডোখৰত অকণমান মানে কাটি পেলাই তলত বাতি পাতি থয় তাতে যিটো আঠা পৰে মানে সেই আঠাটো মানে কি কৰে ৰবৰৰ কাৰণে মিলত লৈ যায় ৰবৰ বনাবৰ কাৰণে আমিও গৈ আছোঁ বিনন্দ ঘৰলৈ বিনন্দ আজি মানুহটোকো বহুত মিছ কৰিলোঁ আৰু তাৰ মোবাইলটোকো মিছ কৰিছোঁ মানে তাৰ কেমেৰাটো বহুত ধুনীয়া ন সেইকাৰণে আৰু তো তাৰ ঘৰলৈ গৈ আছোঁ চাই থাকক তো বিনন্দই পেক ঢালি হ'ল আৰু চবৰ হাতে হাতে চিপছ বিস্কুট তো বন্ধুসকল বিনন্দ ঘৰৰ পৰা কিবা কিবি অলপ চাহ পানী খাই বৈ আহিলোঁ এতিয়া আৰু বিনন্দ জিতেনক বাই বাই দি থৈ আপোনালোককো বাই বাই দিলোঁ তো ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল আৰু যি ভিডিঅ'টো যদি অলপমান ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব ধন্যবাদ